যাম আৰু সকলোৱে শুনিব। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল পৰিগোহাইলৈ। আজি মই যাবলৈ ওলাইছোঁ থাৰ্মেল, নামৰূপ থাৰ্মেলত, আৰু তাত এটা অনুষ্ঠান আছে। অনুষ্ঠান মানে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা পাতিছে আজি তাত, আৰু লগতে ৰাইজৰ বাবে সাংস্কৃতিক সন্ধিয়াও আয়োজন কৰিছে। তো তাত যাম, তাত কি কি হৈছে, কেনেকৈ প্ৰতিনিধি সভা পাতিছে, আৰু লগতে সাংস্কৃতিক সন্ধিয়াও কোন কোন আহিব, ছিংগাৰ, সকলোবোৰ আপোনালোকক দেখুৱাম। তেন্তে ব'লক আজি ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। চ' আমি গৈ আছোঁ প্ৰতিনিধি সভালৈ, আৰু এয়া মোৰ ভণ্টি। ওচৰতে হয় সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। হা, ওচৰতে হয় সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ, সেইটো কৈ দিব। তাৰ মানে কথাবোৰ ক'লে ইমান জোৰকৈ নকয় যে, শুনি নাপাওঁ মানে, সেইকাৰণে আৰু এনেকৈ ওচৰত আহি শুনিব লগা হয় কিনো কৈছে। অৱশ্যে বেছি দূৰ নহয়, পালোহি আৰু। তেন্তে ব'লক গৈ কিনে বাকীখিনি দেখুৱাই আছোঁ আপোনালোকক। প্ৰগ্ৰেমটো পাতিছে থাৰ্মেল ক্লাবত, ইয়াত লিখা আছে, দেখিছে চাগে। আৰু আমি পালোহি গেটৰ ওচৰত। ষ্টেজটো য'ত সাংস্কৃতিক সন্ধিয়া পাতিছে। আমি বিশেষভাৱে আমন্ত্ৰণ কৰি অনা ভিতৰত চাহ খাবলৈ মই ইয়াতে আছোঁ ক্লাবত। ফটো নহয়, ব্লগ কি হয়? ব্লগ বনাই কি হয় দাদা? মণিকণ্ঠা কিবা ক'ব নেকি? হেৰি তই ওলাইছ নেকি? তোক তাকো দে। কি কৰিছ? ইয়াতে হ'ব সাংস্কৃতিক সন্ধিয়া আজি। পেণ্ডেলটো আপোনালোকক ভাবিলোঁ অকণমান দেখাই দিওঁ, আৰু লগতে প্ৰতিনিধি সভা সেই ক্লাবটোৰ ভিতৰত হৈ আছে, য'ত এলাউ নাই ভিডিঅ' কৰিবলৈ। এয়া বহুত দিনৰ খাব নাপাওঁ। এয়া প্ৰতিনিধি সভা শেষ হ'ল, আৰু মই ভাবিলোঁ আপোনালোকক অকণমান প্ৰতিনিধি সভাৰ ভিতৰত মানে হেৰিটো, ষ্টেজটো আপোনালোকক দেখুৱাই দিওঁ অকণমান। এয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ল। ফাইনেলি নীলাক্ষীবা পালেহি, আৰু আমি নীলাক্ষীবাক লগ কৰিলোঁ আৰু ফটো ক্লিক কৰিলোঁ। তেন্তে আহক নীলাক্ষীবাক সোধোঁ নামৰূপত আহি কেনেকুৱা লাগিছে, কাৰণ এবাৰ নীলাক্ষীবা আই থিংক ছেকেণ্ড টাইম হয়। তো ব'লক নীলাক্ষীবাক সোধোগৈ। চৰি, মানুহ যে গৈছিলে প্ৰগ্ৰেম কৰিবলৈ, বছৰ হ'ল বা না হ'লি আমাৰ যাওঁ। নীলাক্ষীবা কেনেকুৱা লাগিছে নামৰূপত আহি? নামৰূপত আহি ভালেই লাগে। মই আগতেও আহিছোঁ, ইয়াতে এখন মঞ্চতে বিহু অনুষ্ঠান কৰিছোঁ। আজি তাকে আপোনাৰ নতুন আহিবলগীয়া এলবাম বা যোনটো ৰিলিজ হৈছে তাৰ বিষয়ে অলপ কৈ দিয়ক। নতুন গীত শুনিলানে? শুনিলোঁ বহুত ধুনীয়া হৈছে। সেইটোত আগবঢ়ালোঁ, আৰু গীত কৰি আছোঁ। চাওঁ বহাগ বিহুৰ আগলৈকে কিমান দিব পাৰোঁ। তাৰ উপৰিও আৰু এটা গীত মই ক'ব বিচাৰিছোঁ যে মই ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকতে এটি গীত, পুৰণি গীত, মই আগতে অডিঅ'টো উলিয়াই দিছিলোঁ, কিন্তু ভিডিঅ'টো দিয়া হোৱা নাছিলে। বহু দিনৰ পাছত আজি ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত ফাইনেলি মই ভিডিঅ'টো আগবঢ়াই দিম ৰাইজৰ মাজলৈ। আজি তেন্তে নতুন গানটো শুনিব পাম আমি। নতুন গান নিশ্চয়। ধন্যবাদ নীলাক্ষীবা। আৰু বহুত শিল্পী আহি আছে আমাৰ মাজলৈ। মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ, কাৰণ এতিয়া বহুত ৰাতিও হৈছে, সেইকাৰণে সিহঁতে প্ৰগ্ৰেম ষ্টাৰ্ট কৰিব। যদি পাৰোঁ, যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। আপোনালোকে তেতিয়ালৈকে চাই থাকক। ফাইনেলি মোৰ
ফেভৰেট বা কেইজনী মানে মই যে কৈ আছিলোঁ ৱাণ্ডাৰ ছিষ্টাৰ্ছ ৰূপাংকিতা বা আৰু অলংকিতা বা আহি পালেহি আৰু মই সিহঁতক কিছুমান কুৱেশ্যন সুধিম কুৱেশ্যন মানে কি আৰু কেনেকুৱা লাগিছে নামৰ ওপৰত আহি সেইবোৰে তেন্তে আহক কেনেকুৱা লাগিছে বা নামৰ ওপৰত আহি এবাৰ বেছি ভাল লাগিছে ইয়াতে ঠাণ্ডাও যিমান বেছি কিন্তু মানুহৰ উৎসাহটো আৰু মানে মানুহৰ যিটো চিঞৰ মই শুনিছোঁ সেইটো শুনি পেলাই মই বলিয়া হৈ গৈছোঁ ইমান সুন্দৰ আৰু ইমান বহুত ভাল মৰমীয়াল মানুহখিনি গতিকে মোৰতো খুবেই বেছি ভাল লাগিছে আৰু জেগাও ধুনীয়া আৰু মানুহৰ মনটো ধুনীয়া নহয় জানো একেবাৰে সময় লাগিব সেইটো কথা এনে ঠাণ্ডা যিমান আচলতে মানুহৰ মৰমটো সিমান বেছি খুব মৰম দিছে খুব বেছি ভাল লাগিছে ইয়ালৈ আহি আৰু এইবাৰ ফাৰ্ষ্ট টাইম ন এইবাৰ ফাৰ্ষ্ট টাইম আৰু ৰিচেণ্টলি কিবা গান চান অঁ আহি আছে আমি এতিয়ালৈ টাইটেল এনাউন্স কৰা নাই কিন্তু সোনকালে কৰিম আজি চাউণ্ডৰ কাৰণে শুনি পোৱা নাই আৰু মই বহুত এক্সাইটেড হৈ আছোঁ যে মোৰ ফেভৰেট ছিষ্টাৰ তেওঁ আমাৰ এটা গীত বহুত সুন্দৰকৈ কভাৰ কৰিছে খুব সুন্দৰ নাচে গতিকে আজি তেওঁ পাৰ্চন লগ পালোঁ ইন পাৰ্চন চ' মোৰ বহুত বেছি ভাল লাগিছে থেংক ইউ ভেৰি মাছ আকাশ নিবিৰা আমাৰ মাজত উপস্থিত আছে আৰু তেখেতৰ এটি গান বহুত প্ৰিয় হৈছে গানটো শুনিছে চাগে সকলোৱে চ' ব'লকচোন আকাশ নিবিৰাক শুনো নামৰূপাহী কেনেকুৱা লাগিছে নামৰূপাহী খুব ভাল লাগিছে কোনোবা আহিছে আৰু নামৰূপৰ দিনেশকে আজি গাম আৰু সকলোৱে শুনিব গানটো বহুত পপুলাৰো হৈছে ধন্যবাদ আৰু গানটো ৰাইজে আদৰি লৈছে এনেকৈ আগলৈ মৰম চেনেহ আৰু ভাল পোৱা দিব বুলি মই আশা ৰাখিলোঁ আপোনালোকক আজি গানটো শুনিব পামনে হা আজি গানটো শুনিব পামনে শুনিব পাবা ফাইনেলি আমি প্ৰগ্ৰেম চাই মেলি ঘৰলৈ আহিলোঁ আৰু সঁচাকৈ বহুত ভাল লাগিলে কাৰণ আজি মই নীলাক্ষী বাক আৰু ৱাণ্ডাৰ ছিষ্টাৰ্ছৰ ৰূপাংকিতা বা আৰু অলংকিতা বাক লগ কৰিবলৈ বহুত ইচ্ছা এটা আছিলে ওচৰৰ পৰা কথা পাতিবলৈ ইচ্ছা আছিলে যোনটো আজি পূৰণ হ'ল আৰু সঁচাকৈ আজি দিনটো নহয় আজি প্ৰগ্ৰেমটো বহুত ভালকৈ গ'ল আৰু বহুত ভাল লাগিলে বাট গোটেইকেইজনকে লগ পালোঁ বাট কুসুম কৈলাশ দাক লগ নাপালোঁ একো নাই মই তেখেতক আগতো লগ পাইছোঁ কিন্তু নীলাক্ষী বা আৰু ৰূপাংকিতা বা অলংকিতা বাক লগ পালোঁ বহুত ভাল লাগিলে চ' এতিয়া ঘৰ আহি পালোহি আৰু বহুত ৰাতিও হ'ল আজি ব্লগটো ইমানতে সামৰিছোঁ ব্লগটো চাই কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু ছাবস্ক্ৰাইবৰ ছাইডত এটা বেল বাটন আছে সেইটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায় ধন্যবাদ